যিটো এটা নাজাৰা দেখি পাই আছো ন, এইটো মানে আল্টিমেট লাগিছে একেবাৰে। হেল্ল' গাইছ, তো কি খবৰ? এতিয়া মই মানে আছোঁ, আমি দুটাই মানে গাঁৱৰ এখন ওচৰত ধুনীয়াকৈ চাং এখন আছে, এইডোখৰতে বহি আছোঁ। তো মানে বহি আছোঁ মানে আজি এনেই কাম বন নাই, এইটো এইবোৰ বাগান আছে, এই চাইডে বাগান আছে। আৰু আপোনালোকক ধুনীয়া ভিউ এটা দেখাম। আমি হয় তাৰ ওপৰত উঠিম, হয় দেখিলে এটা উঠি গ'ল, এই তাত উঠিম, তাত উঠি পিনে ধুনীয়াকৈ গোটেই ভিউটো দেখাম, আমাৰ গাঁৱৰ পৰিৱেশটো আৰু বাগানৰ পৰিৱেশটো কেনেকৈ লাগে ন। তো ভিডিঅ'টো চাই থাকক। মানে বহুত মানে 70 ফুট মানে মই দুটা উঠি গ'ল, তেতিয়া আৰু চাওঁ উঠিব পাৰোঁ মানে ৰিস্ক লৈ পিনে উঠিব লাগিব, পূৰা ৰিস্ক লৈ পিনে। আৰু মানে গাইছ মানে এইটো বনাই আছে এটা পানী চাপ্লাই আমাৰ গাঁৱত। তো পানী চাপ্লাই ধুনীয়াকৈ হৈ আছে আৰু চাব পাৰে ইয়াত মানে ওপৰত টেংকিটো থ'ব নহয়, সেই টেংকিটো থ'বৰ কাৰণে ডাঙৰ টাৱাৰ মানে এইটো ষ্টেণ্ড এটা বনাইছে ধুনীয়াকৈ। আৰু ওপৰৰ পৰা ধুনীয়া যোনটো ভিউ আহে ন, এইটো আল্টিমেট আৰু ধুনীয়াকৈ দেখাই আছোঁ। এইফালে বাগান গোটেই বাগানে আছে আৰু ওপৰৰ পৰা ভিউটো মানে আল্টিমেট আহে। গাইছ মানে মই এতিয়া ইয়াত ওপৰত উঠিবলৈ ৰেডি, পূৰা চাব পাৰে। এইটো জখলা দি উঠিব লাগিব। জখলাটো মানে বেকা নাই, বস্তুটো পূৰা চিধা আছে এনেকৈ। তো এইপিনেদি উঠিব লাগিব আৰু পূৰা ৰিস্ক লৈ উঠিব লাগিব, নহ'লে অকণমান খেলি মেলি তেতিয়া ওপৰত পাই যাম। একেবাৰে ওপৰত পাই যাম। খতম। তই প্ৰথম উঠিবি যা। অঁ, তই উঠি দেখাই দে। গাইছ চাই লওক, এই ধুনীয়াকৈ উঠি দেখাই দিছে। এয়া আৰু মই মানে গাইছ একদম ওপৰ আহি পাই গ'লোঁ আৰু চাব পাৰে তলৰ পিনে। এইপিনেতো চিধা থিয়, পূৰা লিঙিয়া থিয় একদম। ইয়াত উঠি আহি গ'লোঁ, উঠি পিনে আৰু এয়া আছে। কেনেকৈ লাগিল উঠি পিনে? একদম ভাল লাগে। এফালে দুটা বহি আছে বিন্দাছ। कौन है ये लोग? कहाँ से आते हैं? আৰু গাইছ মানে এতিয়া পূৰা ওপৰত উঠি আহি মানে ঘূৰি আছোঁ, মানে অলপ ভয়ো লাগিছে আৰু ভালো লাগিছে ন। আৰু মানে যিটো এটা নাজাৰা দেখি পাই আছোঁ ন, এইটো মানে আল্টিমেট লাগিছে একেবাৰে। মানে চাৰিওফালে বাগান অকল বাগানে আছে। এইখন গোটেই দক্ষিণে বাগান হয়, মানে আল্টিমেট ভিউ আৰু। এইকেইটা আমাৰ লগৰকেইটা, ঐ কেনেকৈ লাগিছে উঠি পিনে? এই মজা ভাল লাগিছে মানে। সিহঁতক মানে বহুত বোলে ভাল লাগিছে। আৰু তলফালে চাওক এবাৰ, তলফালে চাওক কিমান তলত দেখাইছে। আৰু তাত মানুহে কাম কৰি আছে, চাওক কিমান তলত দেখাইছে মানে। আৰু এইটো 70 ফুটমান আছে, ওপৰতো বেছি ওখও নহয়। আৰু মানে গাইছ এইটো দেখিছে ন, ইয়াত মানে টেংকি বহিব, যিখন খালী ঠাই আছে ইয়াত টেংকি বহিব। তো ইয়াত পানী চাপ্লাই বহি আছে আমাৰ গাঁৱত, ধুনীয়া পানী সুবিধা দি আছে। আৰু মানে গাইছ ইয়াত বতাহটো বহুত বেছি লাগিছে, যিহেতু ওপৰত হৈ গ'ল, চবতকৈ ওপৰত ন, তো বহুত বতাহ মাৰি আছে আৰু বহুত ভাল লাগিছে। আৰু আজি ৰ'দটো দিয়া হ'লে মানে আমাৰ এই চাইডে ধুনীয়াকৈ পাহাৰ এখন ওলায়। তো পাহাৰখন ধুনীয়াকৈ দেখা যায় এবাৰ। আজি ৰ'দটো নাই, বতৰটো চাব পাৰে, একদম ডাৱৰ গোটেই ডাৱৰ কৰি আছে। সেইকাৰণে হেৰি নাই হোৱা আৰু ৰ'দটো দিয়া হ'লে ধুনীয়া লাগিল। ইয়াৰ পৰা মানে আমাৰ গাঁওখনো ধুনীয়া ভিউ দেখা পায়। মানে গাঁওখন ঘৰ চবো দেখা নাপায়, অকল জংঘলবোৰ দেখি পাব। আৰু অকণমান দেখাই দিছোঁ এইখিনিৰ পৰা চুৰু আমাৰ গাঁওখন এনেকৈ কৰি পিনে আছে, মানে বহুত ডাঙৰ আছে। খালি ইয়াৰ পৰা গোটেইখন দেখি নাপায় আৰু এইবোৰ এটা মানুহৰ ঘৰ ওলাই আছে। এইফালে গোটেই গাঁও আছে। আৰু এইখনত দক্ষিণে বাগানখন, গোটেই বাগান। আৰু গাইছ মানে ইয়াত বহুত দেৰি উঠি পিনে অকণ বহিলোঁ ধুনীয়াকৈ। আৰু এতিয়া ইয়াৰ পৰা নামো, আৰু ৰ'দটো ওলাই গ'ল আৰু গৰম হৈ গৈছে গোটেইবোৰ চাবা একদম। এতিয়া নামো ধুনীয়াকৈ নামি পেলাই লগ পাই আছোঁ। আৰু এতিয়া ইয়াৰ পৰা নামি আহিলোঁ, নামি পেলাই যাওঁ এতিয়া ঘৰলৈ। এইখিনি বহিলোঁ অকণমান দি ধুনীয়াকৈ।